নমস্কাৰ, আমি এই ভিডিঅ'টোত আলোচনা কৰিম গ্ৰেড 3 এক্সামৰ উপযোগী কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। প্ৰথম প্ৰশ্নটো, হেলিৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে দেখা যায়? এইটো আপোনাৰ 76 ইয়াৰ্ছৰ মূৰে মূৰে দেখা যায়। কোন মহাদেশক কলা মহাদেশ হিচাপে জনা যায়? এইটো আফ্ৰিকা মহাদেশ। বিশ্বৰ প্ৰাচীনতম ৰাজতন্ত্ৰ থকা দেশখন কি? এইটো আপোনাৰ ব্ৰিটেইন। কপাহী কাপোৰৰ উদ্যোগৰ বাবে বিশ্ববিখ্যাত ঠাইখনৰ নাম কি? এইটো হ'ব মানচেষ্টাৰ। কোনখন দেশৰ সৈতে ভাৰতবৰ্ষৰ আন্তৰ্জাতিক সীমা দীৰ্ঘতম? উত্তৰ হ'ব চীন। বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? উত্তৰ হ'ব আপোনাৰ দক্ষিণ আফ্ৰিকা। ভূগোল শব্দটো পোনপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? এইটো সঠিক উত্তৰ হ'ব গ্ৰীচ পণ্ডিত ইৰাটোস্থেনিছে। সৌৰজগতৰ দ্বিতীয় আৰু তৃতীয় বৃহৎ গ্ৰহ দুটাৰ নাম কি? এইটো শনি আৰু ইউৰেনাছ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বৃহত্তম বদ্বীপ সুন্দৰবন ক'ত গঠিত হৈছে? এইটো গংগা ব্ৰহ্মপুত্ৰৰ সংযুক্ত মোহনাত। কোন দেশত ভূগোলক বিজ্ঞানৰ মাতৃ বুলি গণ্য কৰা হয়? সঠিক উত্তৰ হ'ব ৰাছিয়া। পৃথিৱীৰ উৎপত্তিৰ সময় কেতিয়া বুলি অনুমান কৰা হৈছে? আজিৰ পৰা প্ৰায় 4500 নিযুত বছৰ পূৰ্বে। অহৰহ বায়ুৰ চাপ জোখা সংলিখিত যন্ত্ৰটোৰ নাম কি? সঠিক উত্তৰ হ'ব বেৰ'গ্ৰাফ। হাৱাই দ্বীপ কোন উচ্চভূমিত অৱস্থিত? এইটো সঠিক উত্তৰ হ'ব হাৱাই উচ্চভূমিত। এস্কিম'সকলে যাতায়াত কৰা নাওখনক কি বুলি কোৱা হয়? এইটো কোৱা হয় আপোনাৰ কায়াক। কংগো অৱবাহিকাৰ অৰণ্য অঞ্চলত কিছু সংখ্যক চুটি চাপৰ মানুহ বাস কৰে। তেওঁলোকক কি বুলি কোৱা হয়? তেওঁলোকক পিগমি বুলি কোৱা হয়। পৃথিৱীৰ চিৰ বসন্ত ৰাজ্য বুলি কাক কোৱা হয়? এইটো হ'ব আপোনাৰ কৈটো। নেক্সট কুৱেশ্যন, বিশ্বৰ বিশ্ৰাম কেন্দ্ৰিক বন্দৰটোৰ নাম কি? সঠিক উত্তৰ হ'ব লোহিত সাগৰৰ পাৰত অৱস্থিত এডেন। নেক্সট কুৱেশ্যন, ব্ৰিটেইনে কাগজ আৰু কপাহী কল চলাবলৈ কোনটো জলপ্ৰপাত সম্পদ হিচাপে ব্যৱহাৰ কৰে? সঠিক উত্তৰ হ'ব নায়াগ্ৰা জলপ্ৰপাত। পৃথিৱীৰ প্ৰথম জলশক্তিৰ ষ্টেচনটো কেতিয়া আৰু ক'ত প্ৰতিষ্ঠা হৈছিল? সেইটো সঠিক উত্তৰ হ'ব 1883 চনত ফ্ৰান্সত। পৃথিৱীৰ এণ্ট্ৰেপ মহানগৰী কোনখন? এইটো সঠিক উত্তৰ হ'ব আপোনাৰ ছিংগাপুৰ। পোনপ্ৰথমে ক'ত আৰু কেতিয়া জলশক্তি উৎপাদন কৰা হয়? সঠিক উত্তৰ হ'ব জাপানৰ বিৱা হ্ৰদত 1892 চনত। ধান উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত চীনৰ স্থান কি? এইটো হ'ব প্ৰথম। কফি উৎপাদনৰ ক্ষেত্ৰত কোনখন দেশে প্ৰথম স্থান অধিকাৰ কৰিছে? সঠিক উত্তৰ হ'ব ব্ৰাজিল। কেতিয়া আৰু ক'ত পোনপ্ৰথমে কেঁচা লো উৎপাদন কৰা হৈছিল? সঠিক উত্তৰ হ'ব 1875ত। এইটো আছনছোলৰ ওচৰৰ কুল্টিয়ত। ব্ৰাজিলৰ ৰাজধানী কি? সঠিক উত্তৰ হ'ব ব্ৰাছিলিয়া। পৃথিৱীৰ সবাতোকৈ শীতল ঠাইখনৰ নাম কি? সঠিক উত্তৰ হ'ব আপোনাৰ চাইবেৰিয়াৰ বাৰখানস্ক। নতুন পৃথিৱী বুলি কোনখন মহাদেশক কোৱা হয়? সঠিক উত্তৰ হ'ব আমেৰিকা মহাদেশ। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি? এইটো হ'ব আপোনাৰ এণ্ডিছ পৰ্বতমালা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ দেশখনৰ নাম কি? সঠিক উত্তৰ হ'ব অষ্ট্ৰেলিয়া। মাটিকালি ফালৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি? এইটো হ'ব সপ্তম। এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। উপকূল অৰণ্যক দক্ষিণ আমেৰিকাত কি বোলে? এইটো চেলভা বোলে। ভূমিকম্পৰ তীব্ৰতা জোখা যন্ত্ৰটোৰ নাম কি? সঠিক উত্তৰ হ'ব চেছমোগ্ৰাফ। পৃথিৱীৰ সুপ্ত জ্বালামুখীটোৰ নাম কি? এইটো হ'ব জাপানৰ ফুজিয়ামা।